हेलो गाइस, আজি আমি আহিছোঁ পথাৰলৈ আৰু আমি ধানৰ খেতি চাবলৈ আহিছোঁ। আজি এইবিলাক চাওক, আমাৰ খেতি মাকৈ, এইখন হ'ল আমাৰ পথাৰ। কেনে লাগি চাবলৈ কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আমি যাই আছোঁ ধানৰ খেতি চাবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া চাওক, আমি ধানৰ খেতিলৈ আহি পালোঁ। এয়া হ'ল আমাৰ ধানৰ খেতি। চাওক কি সুন্দৰ বতাহ মাৰিছে। আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। এইবিলাক চাওক ধানৰ খেতি। আৰু আপোনালোকক দেখুৱাইছোঁ এইবিলাক হ'ল মাকৈ, এইবিলাক হ'ল গছ। এই চাওক গছ, এই চাওক ধানৰ খেতি আমাৰ। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। কেনে লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আৰু এটা ভিডিঅ'লৈ লগ পাম। আজিৰ ভিডিঅ'লৈ ধন্যবাদ।